নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছো আৰু মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। মই ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। আৰোগ্য কামনাৰে প্ৰান্তে প্ৰান্তে প্ৰাৰ্থনা, ক্ৰমত সুস্থ হৈ উঠিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী সহ বিভিন্নজনে চিকিৎসালয়লৈ গৈ বুজ ললে স্বাস্থ্যৰ। এক্সপ্ৰেছক লৈ ৰাজস্থান আৰক্ষীৰ অন্যান্য স্বীকৃতি। বিকানেৰত আৰক্ষীৰ বৰঙণিৰে হিমা দাসৰ নামত ষ্টেডিয়াম নিৰ্মাণ। কা সংগ্ৰামৰ ওপৰত দমন নচলাব, উফৰি যাব সমুজ্জ্বল ভট্টাচাৰ্য। ডিব্ৰুগড়ত জাতিধ্বংসী কাৰ বিৰুদ্ধে জনতাৰ অগ্নিকণ্ঠত চৰকাৰৰ কঠোৰ শক্তিয়নি। লুইনৰ হুংকাৰ, অসমক কাশ্মীৰ ত্ৰিপুৰা হবলৈ দিয়া নহব। সান্ধ্য আইনৰ মাজতে কাক লৈ মেঘালয়ত ন অঞ্চললৈ বিয়পিছে হিংসা। 10 জনক ছুৰিকাঘাত, এজন নিহত। অশান্ত শ্বিলঙত ভয়ংকৰ ৰক্তপাত। দিল্লীত ন বিস্ফোৰণ তথ্য পোহৰলৈ। হিংসাৰ সময়ত 13,200 ফোন কল পোৱাৰ পিছতে নিষ্ক্ৰিয় আছিল আৰক্ষী। প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টা। ধেমাজিৰ কা বিৰোধী আন্দোলনকাৰীক প্ৰহাৰ বিজেপি নেতা কৰ্মীৰ। যুৱ ছাত্ৰৰ 6 জন কৰ্মী, 3 জন মহিলা আহত। আক্ৰমণকাৰীক 12 বিজেপিৰ নেতাকৰ্মীয়ে গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ। ৰাজ্যত পূৰ্ণোদ্যম অব্যাহত গোৰ্ধনৰ অবৈধ ব্যৱহাৰ। চিপাঝাৰৰ ৰাইজে জব্দ কৰিলে 3খন ট্ৰাকত অনা 75 চোৰাং গৰু। কেবিনেটৰ সিদ্ধান্ত নাকচ কৰিলে হাইকোৰ্টে। নিগম নহয়, বিভাগ থাকিব জল পৰিবহণ। গুৰুতৰভাৱে অসুস্থ অখিল GMCHত কৰিলে ভৰ্তি। প্ৰচণ্ড পেট মূৰৰ বিষ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰসংগত কেন্দ্ৰৰ অধিসূচনা। বিজেপিৰ আদৰণিৰ বিপৰীতে কংগ্ৰেছৰ তীব্ৰ অসন্তুষ্টি। পূৰ্বতে আপত্তিদৰ্শ কোনো সংগঠনৰ লগত আলোচনা নকৰাকৈ অধিসূচনা জাৰি কৰা হৈছে। ৰিপুণ বৰা। NRC পুনৰীক্ষণ নোহোৱাকৈ সমষ্টিৰ পুনৰ্গঠন কৰিলে অবৈধ বাংলাদেশে উপকৃত হ'ব, উপমান্য হাজৰিকা। কৃষ্ণকান্ত সন্দিকৈ, ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যুগান্তকাৰী পদক্ষেপ। অসম শিশু সাহিত্য কোষৰ 41টা খণ্ড উন্মোচন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বন্ধুসকল, মই প্ৰথমখন বাতৰি কাকত সামৰণি মাৰিছো। এতিয়া মই দ্বিতীয়খন বাতৰি কাকত ওলাবলৈ ওলাইছো, যদিও যোৱাকালিৰ দৰে একেই অৱস্থা। দ্বিতীয়খন বাতৰি কাকত নিয়মীয়া বাৰ্তাত প্ৰথম পৃষ্ঠাটো এটা বিশেষ বিজ্ঞাপনে আজিও দখল কৰিছে। কিয়নো বাতৰি কাকতত যিটো বাতৰি ছপাই তাতকে কিজানি তোমাক আপোনাৰ বিজ্ঞাপনৰ লাভ হয় কিজানি মই দেখাবলৈ ওলাইছো আপোনালোকক। গতিকে ভিডিঅ'টো আৰু মই আগলৈ দেখাব নোৱাৰিম, মই ক্ষমা বিচাৰিছো। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।